Hey guys, good evening. আমি গৈ আছো মানে আমাৰ ঘৰৰ ওচৰতে ৰিজৰ্ট এখন আছে। ৰিজৰ্ট মানে কি আৰু এনেই অলপমান ঠাই মানে কি বুলি ক'ম ধুনীয়াকৈ মানে সজাই থৈছে। তালৈ মানে লগৰ কেইটামান গৈছে আৰু মোক ফোন কৰিলে এতিয়া আহচোন বুলি। ময়ো ওলাইছোঁ যাবলৈ। ভাইটিটো আহিলে আমাৰ ঘৰলৈ। তাৰপিছত দুইটা ওলাই আহিছোঁ মানে মোৰ লগৰ দুটা গৈছে তাত আগতে। এতিয়া কি কৰিবলৈ গ'ল নাজানো, মোক ফোন কৰিলে তই আহিব পাৰিবি নেকি বুলি। এতিয়া যাবই লাগিব, উপায় নাই। যেনে তেনে মা গালি খাই ঘৰৰ পৰা ওলাই আহিছোঁ আৰু কি কৰোঁ মানে। আৰু এইকেইদিন ভিডিঅ' দিব পৰা নাই মানে, নতুনকৈ আহিছোঁ ন, কণ্টেণ্ট বিচাৰি পোৱা নাই। কি দিম কি নিদিম লাগিলে আৰু ক'লৈ ওলাইও যোৱা নাই, তেনেকৈ আৰু ভিডিঅ' বনাব পৰা নাই। ক্ষমা বিচাৰিছোঁ, বহুত দিন ভিডিঅ' দিব পৰা নাই। প্ৰব্লেম এইটোৱে মানে, নতুন যে ক'তো মানে ওলাই যোৱাও নাই আৰু কণ্টেণ্ট নাজানো ন ভালছে, সেইটো কাৰণে অলপমান অসুবিধা হৈ আছে এইকেইদিন। তাকে লগৰটোৱে ফোন কৰিলে, ওলাই আহিছোঁ আৰু এতিয়া। दोस्त के लिए जान भी हाजिर है कहते माँ गाली खाই ওলাই আহিছোঁ আৰু এতিয়া ঘৰত গৈ আকৌ গালি খাব আছেই। আমি বলাই পাইছোঁহি আৰু গাঁৱৰ ভিতৰত। এইফালে প্ৰত্যেক ঘৰ মানুহৰে পুখুৰী, প্ৰত্যেক ঘৰ মানুহৰে পুখুৰী। পানী খাই কাপোৰ ধুৱে পুখুৰীতে। রঙে গুলজার আখারে জুবার বুকুতে তুমি বারে বার যুগে যুগে বই উজলি নূর প্রণয় কাহিনী আমার। আমি পালো এয়া বলাই ৰিজাৰ্ভ পাছফালে ৰাস্তা। এখন বিল হয়, বহুত ধুনীয়া। ৰাস্তাটোহে বহুত বেয়া। পাৰ্কলৈ সোমাই অহা এইটোৰ নামঘৰ। ৰাস্তা বহুত বেয়া, কিন্তু মোৰ বাহুবলীয়ে গম পাই গৈছে আজি বহুত আহি পালো বুলি ভাবিছোঁ। পালোহি আৰু এয়া খুব ধুনীয়া। রঙা কই কলিজাত রাগিয়াল হুরে রে মরম বুরখানি দিয়ানা সুমধুর গীতেরে বুঝাম হিয়ার মরম শুনি বাজানো কুয়ানা। কভাৰ ভিডিঅ' বনাই আছে এনে। এইফালে প্ৰেক্টিচ। এয়া মোৰ বন্ধু প্ৰাচুৰ্য, ডাইৰেক্টৰ। এহেঁতি মানে মোক কথাটো কোৱা নাছিলে, এতিয়াহে কৈছে গম পাইছোঁ এহেঁতি কভাৰ ভিডিঅ' বনাবলৈ আহিছে বুলি। যিমান মানে আমি কভাৰ ভিডিঅ'টো বনাইছোঁ যাতে এইটো এটা মানে আমি আগতে অহা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ। বহুত ভাল লাগিছে, লোকেশ্যনটো দেখিয়ে মনটোৱে ভাল লাগিছে। গতিকে আশা কৰোঁ সকলোৱে যাতে ভিডিঅ'টো চাই। এই ভিডিঅ'টো DP হিট প্ৰগ্ৰেমত আপলোড কৰা হ'ব। গতিকে ভিডিঅ'টো লিংক থাকিব ডিছক্ৰিপশ্যনত, লিংক থাকিব। গতিকে দি দিব। গতিকে সকলোৱে আপোনালোকে আশীৰ্বাদ দিব, যাতে আশীৰ্বাদ দি আমাক আগবঢ়াই নিব পাৰে, যাতে আমাক কি কয় উৎসাহ দিয়ে, তাই কামনা কৰিছোঁ। A few moments later. এহেঁতি লোকেশ্যন চেঞ্জ কৰিলে বোলে বেলেগ এডোখৰ জেগাত যায়। আকৌ আহিম আমি ইয়াত ফটো মাৰিবলৈ 4টামান।
ভিডিঅ'টো আগতে বনাই লৈ বোলে এই গৈ আছোঁ আৰু এইটো প্ৰাচুৰ্য মই আমি এইফালে লোকেশ্যন পাই গ'লোঁ ইয়ে হে পোনা কণ কেমেৰামেন এণ্ড এডিটৰ এইকেইটাই ৰ'দখনত মোক ঘূৰাই ফুৰিছে আজি উপায় নাই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা এইফালে শ্বুটিং চলি আছে আৰু আমি মিউজিক অপাৰেটৰ হিচাপত লাগি আছোঁ ৰ'দত শুকাই গৈছোঁ আমি ভদ্ৰ ভাই নাচি আছে 2 hours later. এইফালে স্মিতা বা আছে ভিডিঅ' কৰিবলৈ আহিলে বোলে তাৰপিছত চিপ্লিনা ডেকা বা পুতলা চঙত কভাৰ ভিডিঅ' বনাব আহিছিলে বাই বা অনুভৱ কোৱা কেনেকুৱা ভাল লাগিছে আৰু ৰ'দটো আজি বহুত বেছি সেইকাৰণে মোৰ মূৰটো বিষাইছে আমি আছোঁ এইফালে ভোকো লাগিছে বহুত বেছি একো খোৱাই নাই এতিয়া ৰাতিপুৱা ভাত খোৱা আমি আছোঁ ইয়াত জকাই ৰিজাৰ্ভত ঘৰলৈ যাব হ'ব এইফালে আমি ঘৰ যাব ওলালোঁ আৰু আমি যাব ওলাইছোঁ সম্পূৰ্ণ ভিডিঅ'টো কমপ্লিট হ'লগৈ বহুত ভাগৰ লাগিছে ভোকো লাগিছে লগত একদম পেট খালি ৰ'দটো বিশেষকৈ বহুত কাঢ়া আছে বহুত ৰ'দ এতিয়াও হেৰি হোৱাই নাই ভিডিঅ' বনাবলৈ হ'লে এটা সম্পূৰ্ণ ঠাণ্ডা দিন লাগে ঠাণ্ডা দিন লাগে ইয়ালৈ যাওঁ ন মানে অতি সুখ লাগে ভাইটিটোৰ ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব থেংক ইউ বহুত বেয়া ভোক লাগিছে ইয়াতে পাইছোঁ হোটেল এখন ইয়াতে খাই লওঁ আমি বহুত ভোক লাগিছে বহুত 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 ভোক লাগিছে তোমাৰ হাততে হাত থৈ উমলি থাকিম আকাশত দুয়ো প্ৰেমতে মগন মই শেষ তোমাৰ উশাহত তোমাৰ হাততে হাত থৈ উমলি থাকিম আকাশত দুয়ো প্ৰেমতে মগন মই শেষ তোমাৰ উশাহত ফুৰি আহি সোনকালে পালোহি সেইকাৰণে আমাৰ গাঁৱৰ ওচৰতে দহাখন আছিলে দহাখন খালোঁগৈ তাৰপিছত দহা খাই আহি ঘৰত অকণমান দেৰি ভিডিঅ' এডিটিঙত লাগিলোঁ তাৰপিছত সেই আমাৰ আপাজনী যে বেমাৰ হৈছিলে তাই আজি মামাৰ ঘৰৰ পৰা ঘৰলৈ আহিলে তাকে মা মই চাব আহিলোঁ এতিয়া সিহঁতৰ ঘৰৰ পৰা আহি শুই যাওঁ আৰু গুড নাইট যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব দেন গুড নাইট বাই বাই